শুৱালকুছি ৰোডত দেৱজিৎ সিনহা নামৰ এজন ব্যক্তিৰ হত্যাকাণ্ড হৈছিল। হত্যাকাৰীয়ে হত্যা কৰি মৃতকৰ মটৰচাইকেলখনো চুৰি কৰি লৈ গৈছিল। আজি এই হত্যাকাণ্ডৰ লগত জড়িত দুয়োজন ব্যক্তিক আমি এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত পিষ্টল আৰু সজীৱ 5টা গুলি আমি জব্দ কৰিছোঁ। আৰু ইতিমধ্যে আমি হত্যা সংঘটিত হোৱাৰ দিনাই মটৰচাইকেলখনো আমি ৰিকভাৰ কৰিছিলোঁ ডিমাপুৰৰ পৰা। আজি দুইজনকে এৰেষ্ট কৰা হৈছে। তেওঁলোকে ইতিমধ্যে হত্যাকাণ্ডৰ লগত জড়িত বুলি কনফেছ কৰিছে। এজনৰ নাম হৈছে ৱাইচং তেৰাং, তেওঁৰ ঘৰ ডিফুতে, আৰু দ্বিতীয়জন ব্যক্তিৰ নাম হৈছে ফ্ৰেন্সিছ ইংটি, তেওঁৰ ঘৰ মাঞ্জাত। তেওঁলোকৰ এজন ফ্ৰেন্সিছ ইংটি তেওঁ নিজেই কৈছে যে KPLTৰ লগত জড়িত আছিল আগতে। তেওঁলোকক দুইজনক এজন মাঞ্জাৰ পৰা ধৰা হৈছিলে আৰু এজনক ডিফুৰ পৰা ধৰা হৈছিলে। আমাৰ কিছুমান টেকনিকেল ইনপুট আছিলে। টেকনিকেল ইনপুটখিনিৰ ওপৰত বেছ কৰি আমি 4-5টামান পুলিচৰ গ্ৰুপ বনোৱা হৈছিলে। আমাৰ DSP হেডকোৱাৰ্টাৰ আছিল, OC সদৰ পুলিচ ষ্টেচন আছিলে, মাঞ্জা পুলিচ ষ্টেচন আৰু ডিফু TOPৰ IC আছিলে। তেওঁলোকৰ আৰু ময়ো আছিলোঁ এটা গ্ৰুপত। তো 5টামান গ্ৰুপ বনাই আমি এই টেকনিকেল ইনপুটৰ ওপৰত বেছ কৰি আমি অপাৰেশ্যনটো আজি আৰম্ভ কৰিছিলোঁ। ইনফেক্ট যোৱাকালিৰ পৰা আমি আৰম্ভ কৰিছিলোঁ। আজি তেওঁলোকক এজনক ডিফুৰ পৰা আৰু এজনক মাঞ্জাৰ পৰা ধৰা হৈছে। হত্যাকাণ্ডটো প্ৰকৃত মটৰটো আচলতে এনেকুৱা আছিলে, তেওঁলোকে ডিফুৰ পৰা ধনচিৰিলৈ গৈ আছিলে। ধনচিৰিলৈ গৈ থকাৰ অৱস্থাতে এই মৃতক আৰু তেওঁৰ লগৰ বান্ধৱীক লগ পালে। লগ পোৱাৰ মুহূৰ্তত দেখিলে এজন ল'ৰা আৰু এজন ছোৱালীক যিহেতুকে আছে অকলে, তেওঁলোকৰ হয়তো বেয়া উদ্দেশ্যত আছে বা গৈ আছে বা ৰখিছে, তেনেকুৱা ধৰণৰ উদ্দেশ্য বুলি ভাবি তেওঁলোকে ৰখাই সোধ-পোছ কৰিলে আৰু সোধ-পোছ কৰি ভাবিলে যে এওঁলোকক অলপমান প্ৰেছাৰ ক্ৰিয়েট কৰি 2 পইচা উলিয়াব পাৰি নেকি, সেইটো আশা কৰিছিলে। কিন্তু তেওঁলোকৰ আশাটো সফল নোহোৱাৰ কাৰণে কি কৰিলে, কাজিয়া হ'ল। কাজিয়া কৰি মটৰচাইকেলখনকে চুৰি কৰি লৈ গুচি গ'ল। আজি তেওঁলোকৰ দুপৰীয়াৰ ভাগতে ধৰা হৈছে। কি ক'লে? ইয়াৰ পৰিৱেশটো আহিলে মটৰচাইকেলখন যিহেতুকে কাঢ়ি লৈ যাব খুজিছিলে, দেৱজিতে বাধা দি আছিলে। বাধা দি থকাৰ কাৰণে তেওঁ গুলিয়াই মটৰচাইকেলখন চুৰি কৰি লৈ গৈছিলে। আমাৰ লগত তেনেকুৱা ধৰণৰ নাই, আমি চেক কৰিছোঁ। আৰু ফাৰ্ডাৰ কোনোবা পুলিচ ষ্টেচনত থাকিব পাৰে, এইটো ডিনাই কৰিব নোৱাৰি। আমি চেক কৰি আছোঁ এইটো লাইনতো, এইটো কিছুমান ক্ৰাইমত জড়িত থাকিবও পাৰে। ডিমাপুৰলৈ নিছিল, তেওঁলোকে পলোৱাৰ উদ্দেশ্যে বুলি কৈ আছে, কিন্তু আমি সেইটো ভবা নাই। আচলতে মটৰচাইকেলখন হয়তো বিক্ৰী কৰি ইয়াৰ এভিডেঞ্চ নোহোৱা কৰিব বিচাৰিছিলে তেওঁলোকে, বা 2 পইচা হয়তো ঘটিলেওহেঁতেন। কিন্তু তেওঁলোকৰ আগৰ তেনেকুৱা ৰেকৰ্ড পোৱা নাই তেওঁলোক যে গাড়ী চুৰিৰ লগত জড়িত আছে। তেওঁলোকে ঘটনা সংঘটিত কৰি টাউনৰ মাজেৰে গৈ বিৰলা হৈ ডিলাই ওলাইছিল। ডিলাইৰ পৰা তেওঁলোকে খটখটি হৈ ডিমাপুৰ সোমাইছিল। ইয়াত গুলিওৱাৰ ব্যক্তিজন হৈছে ৱাইচং তেৰাং। তেনেকুৱা ধৰণৰ পোৱা নাই এতিয়ালৈকে। পিষ্টলটো পোৱা গৈছে, পিষ্টলটো ৰাখে বুলি কৈ আছে, কিন্তু পিষ্টলৰ চ'ৰ্চটো আমি উলিয়াবলৈ চেষ্টা কৰি আছোঁ। তেওঁ এতিয়াও পোৱা নাই ক'ৰ পৰা তেওঁ পিষ্টলটো যোগাৰ কৰিছে। ছাৰ, এখেতে গ্ৰুপ আছে বুলি আপোনালোকৰ সন্দেহ আছে নেকি ছাৰ? কি ক'লে? গ্ৰুপ হ'ব নেকি এখেতে? মানে গ্ৰুপৰ তেনেকুৱা পোৱা নাই, যিহেতুকে তেওঁলোকে ইটো সিটো কামত জড়িত হৈ থাকে আৰু বিভিন্ন ব্যৱসায়ৰ লগতো জড়িত হৈ থাকে। ফ্ৰেন্সিছে নিজেও কৈছে তেওঁৰ গাড়ীও আছে, ব্যৱসায়ৰ লগত জড়িত। অন্য ধৰণৰ কোনোবা এক্সট্ৰিমিষ্ট গ্ৰুপ আছে বুলি তেনেকুৱা কোনো প্ৰমাণ পোৱা হোৱা নাই। কিন্তু KPLTৰ সদস্য আছিল আগত। আৰু ফাৰ্ডাৰ আমি ইনভেষ্টিগেশ্যন চাই আছোঁ। কিন্তু এই দুইজন যি আছামী দুইজন আছে, দুইজনৰ লগত কোনো তেওঁৰ ছোৱালীগৰাকীৰ সম্বন্ধ পোৱা হোৱা নাই। বৰ্তমান ছোৱালীজনী ক'ত ৰখা হৈছে? ছোৱালীজনীক সোধ-পোছ কৰি থকা হৈছে, ষ্টেটমেণ্ট ৰেকৰ্ড কৰা হৈছে আৰু ষ্টেটমেণ্ট খুবেই প্ৰয়োজন। আই উইটনেছ ছোৱালীজনী আছে যিহেতুকে আমাৰ বাধা আছে, সেইটো আমি কৰাব নোৱাৰিম।
বেছি আনা বেকা না